দৰ্শনৰ মূল ভিত্তিও হ'ল অভিজ্ঞতা। আমি দৰ্শক। দৃষ্টবস্তু হ'ল পাৰিপাৰ্শ্বিক, বাহিৰ্বিশ্ব, ব্ৰহ্মাণ্ড। অভিজ্ঞতা অৰ্থে আমি ইয়াত অনুভূতিবোৰো বুজিছোঁ। ভাল লগা আৰু বেয়া লগা, ঠাণ্ডা আৰু গৰম, কোমল আৰু কঠিন, ওখ আৰু চাপৰ, ডাঙৰ আৰু সৰু, ধুনীয়া আৰু আপচু, আৰামদায়ক আৰু পীড়াদায়ক, এই সকলোবোৰ নিৰীক্ষণৰ পৰা আহে, অৰ্থাৎ অভিজ্ঞতাৰ পৰা। গল্প এটা লিখিবলৈ ভাবি চিন্তি প্ৰস্তুত হোৱা নাযায়। হঠাৎ কেতিয়া কিভাৱে বা প্লট মনলৈ আহি যায় তাৰ কোনো নিশ্চয়তা নাই। সাহিত্যিক হোৱাৰ মোৰ কোনো ইচ্ছা নাছিল। সাহিত্যৰ তত্ত্ব বা ভাষাসমূহৰ প্ৰতি কোনোদিনে মোৰ আগ্ৰহ উপজা নাই। মোৰ হাতলৈ যি আহে আৰু যি পঢ়ি ভাল লাগে সেইবোৰকে মই পঢ়োঁ। বিশেষ বাছ বিচাৰ নাই। কেতিয়াবা মনৰ কিবা ভাৱ প্ৰকাশ কৰিবৰ স্পৃহা জাগিলে দুই এটা গল্প লিখোঁ। কিন্তু লিখোঁ ঘাইকৈ পইচা কেইটাৰ বাবে বা হয়তো সম্পাদক নাইবা ৰেডিঅ'ৰ তাগিদাত। আৰম্ভণি আৰু সমাপ্তি মোটামুটি ভাবি ল'ব লাগে। ভিতৰৰ খুটি নাটি নিজে নিজেই নিয়ন্ত্ৰিত হয়। অৱশ্যে খুটি নাটিয়েও কেতিয়াবা ভয়ানক দিগদাৰ দিয়ে। জেঠী এটাৰ টিক টিক শব্দ ঠিক ক'ত কেনেকৈ সোমাব সেইটোৰ বিষয়ে নিশ্চয় হ'ব নোৱাৰাৰ বাবে আৰু সমাপ্তিখিনি ঠিক কৰিব নোৱাৰাৰ বাবে বাৰকাৰল গল্পটো লিখি উলিয়াবলৈ সময় লাগিল প্ৰায় 3 বছৰ। ছিংগাপুৰ, হংকং আদি ঠাইত হেনো সঠিক নাজানো জোৰ নম্বৰ প্লেটৱালা গাড়ীবোৰ চলে এদিন বাদে এদিন, যেনে সোমবাৰে, বুধবাৰে আৰু শুকুৰবাৰে, আৰু বেজোৰ নম্বৰ প্লেটৱালা গাড়ী চলে মঙলবাৰে, বৃহস্পতিবাৰে আৰু শনিবাৰে। আমাৰ ইয়াতো হয়তো তেনেকুৱা কিবা এটা কৰি চাব পাৰি। দেওবাৰে কি কৰা যায় সেইটো ৰাজহুৱা মতামতেৰে ঠিক কৰা যাওক।